এয়া আমি সোমাই আহিছোঁ মিউজিয়ামৰ ভিতৰলৈ। বৰ ধুনীয়া পৰিৱেশ, চামকে চাবই পৰা নাছিলোঁ। অলপ মেকআপ কৰি আহিলোঁ, ওচৰতে পেণ্ডেল চলি আছিল, সোমাইছোঁহি ওপৰলৈ ন। দাদা এইখিনি প্ৰপাৰ এড্ৰেছটো কিনো ক'ব নেকি? প্ৰপাৰ এড্ৰেছটো কওকচোন। এইটো আমাৰ প্ৰপাৰ এড্ৰেছটো হয় হয়, দলিকোচ বজালবাৰী গাঁও। দলিকোচ বজালবাৰী গাঁও। আজি পটকে সোমাই গৈছোঁ। অঁ হয়নে? ওপৰলৈ নাযাওঁ আৰু ওপৰৰ এইখিনি কি ধুনীয়াকৈ সজাই ৰাখিছে, চেপা, ধুনীয়া লাগিছে। ওপৰত এইখিনি আছেনে আৰু আছে? অঁ এইখিনি বাঁহৰে সজাই থৈছে ন, বাঁহেৰে। মই চাব ধুনীয়াকৈ সজাই থৈছে এইবিলাক। ঠিক আছে, থেংক ইউ দেই চাবলৈ দিয়াৰ বাবে। বাহ ধন্যবাদ দেই, চালোঁ ল'ৰালৰিকৈ। নাটক চাইছেনে? চাওকচোন ইমান সুন্দৰকৈ সজাই থৈছে, বহুত ধুনীয়া লাগিছে। চাওকচোন ইমান ধুনীয়া আমাৰ অসমীয়া বস্ত্ৰবিলাক সজাই ৰাখিছে। এনেকৈ তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে। গামোচা, চেলেং, চাদৰ বৰ সুন্দৰকৈ সংগ্ৰহ কৰি ৰাখিছে। বৰ ধুনীয়া ধুনীয়া কাপোৰ ধুনীয়াকৈ সজাই ৰাখিছে, ভাল লাগিছে চাই। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সোঁৱৰণি দৃশ্য শ্ৰাব্য কক্ষ, বঢ়িয়া।